নমস্কাৰ। আবৃত্তি কৰিবলৈ ওলাইছোঁ গকুল ডেকাৰ এটি কবিতা, শিৰোনাম দগাঁৱৰ দলনি। দগাঁৱৰ দলনিত দলে বলে আহি মাছ মাৰেহি সকলোৱে কৰি ধেমালি। শৌলা সাজে বৰহাটাৰ পানী আহি পৰে, সেইবাবেই গাঁওখনি নাম দগাঁও ৰাখিলে। দিনৰ দিনটো মাছ মাৰি বৰহাটলৈ যায়, বৰহাটৰ ডাঙৰ বজাৰ কিনা বেচা হয়। বৰহাটৰ পৰা গৈ বৰহাটা হ'ল, কিনা বেচা কৰি উঠি ঘৰত যাবৰ হ'ল। সাজোন কাচোন কৰে বজাৰৰ দাঁতিতে, সাজোন কাচোন কৰা ঠাইখন সাজে নাম পালে। এইবোৰ কথা আজিৰ নহয়, অতি পুৰণি। ইতিহাস অধ্যয়নত এইবোৰ শুনি, বুৰঞ্জী পঢ়িলে এইবোৰ জানি। হৰদত্ত বীৰ দত্ত দুয়ো ককাই ভাই, ৰজা হোৱাৰ মন মেলি কমাৰ গাঁও পায়। কমাৰ গাঁৱত সাজি ল'লে নিজৰ থকা ঠাই। একমাত্ৰ জীয়ৰী পদুম কুঁৱৰী, তেওঁৰ নামতে খন্দাইছিলে পদুম পুখুৰী। জনহিতকৰ কাম আৰু বহু কৰাইছিলে। কলাজল গুৰমুপথ তেওঁলোকেই সজালে। গঠন কৰি ল'লে এটি সৈন্যবাহিনী, আহোমৰ বিৰুদ্ধে যুঁজিম বুলি। এবাৰ নহয়, দুবাৰ নহয়, 4বাৰ যুঁজিলে। প্ৰতিবাৰেই আহোম সৈন্যই পৰাজয় মাগিলে। আহোম ৰজা কমলেশ্বৰ সিংহৰ বুকু কঁপি গ'ল। কোন সিহঁত দুয়ো ভাইৰ ইমান সাহস হ'ল? বৃহৎ এটি সৈন্যদল কলীয়া ভোমোৰাক দিলে, হৰবীৰক সীমানতে নিধন কৰিবলৈ। দন্দুৱাতে দুয়ো পক্ষৰ লাগিল মহাৰণ, নিধন হ'ল হৰবীৰ, আশা নহ'ল পূৰণ। নমস্কাৰ।